শ্বেডো এছাচিনছ এইখন এখন সদ্য মুক্তিপ্ৰাপ্ত হিন্দী চিনেমা। আচলতে ইয়াৰ পটভূমি হ'ল অসমৰ আৰু এই ছবিখন যোৱাটো পষেকত মুক্তি লাভ কৰিছিল। ছবিখন উপভোগ কৰিছিলোঁ আইনক্স ছবিগৃহত, গুৱাহাটীৰ আইনক্স ছবিগৃহ। আৰু এই ছবিখন চোৱাৰ দিনাখন সেই ছবিগৃহটোত প্ৰায় মোৰ সৈতে 5গৰাকী দৰ্শক উপস্থিত আছিল। কিন্তু এই ছবিখন অসমৰ দৰ্শকসকলে, অসমৰ ৰাইজে চোৱাটো উচিত আছিল। আৰু কিয়নো এই ছবিখনৰ পটভূমি হ'ল অসম, আৰু অসমৰ এনে এটা পটভূমিত এই ছবিখন নিৰ্মাণ কৰা হৈছে যি অসমৰ ইতিহাসৰ এক বাস্তৱ দলিল হিচাপে চিহ্নিত হৈছে। 90 দশকত অসমৰ সমাজ জীৱনত সংঘটিত এটা ঘটনা আছিল যি সংবাদপত্ৰসমূহে চিহ্নিত কৰিছিল গুপ্ত হত্যাৰ ঘটনা হিচাপে। আৰু তেনেকুৱা এক গুপ্ত হত্যাৰ পটভূমিতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। আৰু এই ছবিখন যদিও হিন্দীত নিৰ্মাণ কৰা হৈছে, তাৰ প্ৰতিটো শ্বট, প্ৰতিটো চৰিত্ৰ আৰু তাৰ প্ৰতিটো পৰিৱেশ সম্পূৰ্ণৰূপে অসমৰ পৰিৱেশ, অসমৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে। ঘটনাটোৰ পটভূমিটো এনেকুৱা ধৰণৰ যে নিৰ্ভয় নামৰ ছবিখনৰ যিগৰাকী নায়ক, এই নায়কগৰাকী পৰিয়ালৰ যি পৰিয়াল, তেওঁৰ নিৰ্ভয়ৰ ককায়েক হ'ল এগৰাকী চিকিৎসক, আৰু তেওঁৰ মাতৃ আছে, তেওঁৰ ভনীয়েক আছে বা তেওঁৰ বৌদেউক আছে। এই সকলোবিলাকক লৈ পেলাই নিৰ্ভয়ৰ এটা পৰিয়াল, আৰু নিৰ্ভয় পুনেত অধ্যয়নৰত। আৰু সেই সময়ৰ যি অসমৰ পটভূমি, যি এক সন্ত্ৰাসজৰ্জৰ পৰিৱেশ, সেই পৰিৱেশত নিৰ্ভয় মাজে মাজে অসমলৈ আহি সেই বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, আৰু পুনৰ তেওঁ পুনেলৈ গুচি যায়। আৰু সেইখিনি সময়তে যেতিয়া তেওঁ পুনেলৈ গুচি যায়, তাৰ পিছতেই তেওঁলোকৰ পৰিয়ালৰ আটাইকেইজনকে গুপ্তঘাতকে হত্যা কৰে। মূল কাহিনীটো এনেকুৱা ধৰণৰে, আৰু সেই পৰিয়ালটোৰ কাহিনীক লৈ, সেই পৰিয়ালটোৰ আটাইকেইগৰাকী ব্যক্তি যে গুপ্তঘাতকৰ হাতত নিহত হয়, সেই পটভূমিক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে। আৰু পৰৱৰ্তী সময়ত সেই নায়কৰ যিটো ক্ষোভ, সেই নায়কৰ যিটো অন্তৰ্দ্বন্দ্ব, সেই নায়কৰ যিটো বক্তব্য, সেই বক্তব্যক লৈ ছবিখনৰ গতি লাভ কৰিছে। এখন খুব ভাল চিনেমা হৈছে। মই ব্যক্তিগতভাৱে ছবিখন চাই ভাল পাইছোঁ। আৰু যিহেতু সেই সময়ৰ পৰিৱেশৰ লগত আমি প্ৰত্যক্ষদৰ্শী, সেই সময়ৰ পৰিৱেশ আমি দেখিছিলোঁ, আৰু সৌভাগ্যক্ৰমে সেইখিনি সময়তো আমি অসমৰ বাহিৰত আছিলোঁ। সেই 3-4 বছৰৰ পৰিৱেশ যদিও স্বচক্ষুই দেখাৰ সন্মুখীন হোৱা নাছিল, বিভিন্ন মাধ্যম জৰিয়তে সেই কথাখিনি আমি জানিব পাৰিছিলোঁ। আৰু তেতিয়াই গম পাইছিলোঁ যে অসমত কেনেকুৱা ধৰণৰ এক পৰিৱেশ চলি আছে। আৰু সেইখিনি সময়তে অসমৰ বিভিন্ন প্ৰান্তত গুপ্তঘাতকে বিভিন্ন ধৰণৰ মানুহক হত্যা কৰিছিল। আৰু সেই যি KN শইকীয়া আয়োগৰ প্ৰতিবেদন, সেই KN শইকীয়া আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে আচলতে ছবিখনৰ স্ক্ৰিপ্টটো ৰচনা কৰা হৈছে বুলি কোৱা হৈছে। 2022 চনৰ 9 ডিচেম্বৰত এই ছবিখন মুক্তি লাভ কৰিছিল সমগ্ৰ ভাৰতবৰ্ষত, আৰু অসমৰ ছবিগৃহতো এই ছবিখনে মুক্তি লাভ কৰিছিল। এই ছবিখনৰ পৰিচালক হ'ল নিৰঞ্জন ৰীতা দত্ত, আৰু ইয়াত হিন্দী ছবি জগতৰ বলিউডৰ কেইবাগৰাকীও প্ৰখ্যাত অভিনেতাই অভিনয় কৰিছিল, যাৰ ভিতৰত মুখ্যতঃ আছিল অনুৰাগ সিনহা, সৌম্য মুখাৰ্জী, হেমন্ত খেৰ, ৰাকেশ চতুৰ্বেদী। এই সকলোবোৰ বলিউডৰ খুব চিৰিয়াছ অভিনেতাই আচলতে ইয়াত অভিনয় কৰিছিল, আৰু তেওঁলোকে প্ৰায় নিখুঁত অভিনয় কৰিছে। আৰু আচলতে এই ছবিখনৰ সমগ্ৰ পটভূমি হ'ল অসমৰ বাস্তৱ পৰিস্থিতি। আমি যদিও সেইখিনি সময়ত সৰু আছিলোঁ, তথাপিও দেখিছিলোঁ কেনেদৰে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল, কেনেদৰে বিভিন্ন ঠাইত এক ওলাব নোৱাৰা পৰিস্থিতি হৈছিল। আৰু আমি যিটো অঞ্চলত বাস কৰিছিলোঁ, আমাৰ বাসভৱনৰ ওচৰে পাঁজৰেও আমি প্ৰায় শুনিছিলোঁ সেই সময়ত গুলীয়াগুলীৰ শব্দ, নিহতৰ চিঞৰ, আহতৰ চিঞৰ। তেনেকুৱা এটা পৰিৱেশতে আচলতে আমি ডাঙৰ দীঘল হৈছিলোঁ। সেইকাৰণে সেই পৰিৱেশটোৰ বাস্তৱ কথাখিনি আমি ছবিখনত দেখা যেন লাগিছে, যাৰ কাৰণে আমাৰ কাৰণে ছবিখন আকৌ
বাস্তৱ হৈ উঠিছে, বাস্তৱ ৰূপত মূৰ্তমান হৈছে। গতিকে মই ভাবোঁ যে অসমৰ ইমান এটা কলা অধ্যায় বা অসমৰ এক গুৰুত্বপূৰ্ণ ঘটনা, যাক বাদ দি অসমৰ হয়তো ভৱিষ্যতৰ ইতিহাস ৰচনা নহ'ব, তেনেকুৱা এক চিৰিয়াছ বিষয়ক লৈ নিৰ্মিত চিনেমা এখন আমি বিচাৰিছিলোঁ যে অসমৰ অধিক সংখ্যক ৰাইজে চাওক। কিন্তু হয়তো যি কি কাৰণত নহওক ছবিখনত খুব বেছি দৰ্শক নাপালে যদিও ৰিভিউ ৰেটিঙত বা সমালোচকসকলৰ মতে ছবিখন খুব উচ্চমান বিশিষ্ট হৈছে বুলি সমালোচকসকলে মত প্ৰকাশ কৰিছে। আমি নিজেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক ৰিভিউ আছে বা ৰিভিউ ৰেটিং আছে এইবিলাক চাইছোঁ। ছবিখনে আচলতে ৰিভিউ ৰেটিঙত খুব ভাল পইণ্টেই লাভ কৰিছে। গতিকে আমি আশা কৰিম যে এতিয়া হয়তো বিভিন্ন প্লেটে ছবিখন চাব আৰু সেই সময়ৰ যিসকলে সেই সময়ৰ পৰিৱেশটো দেখিছে তেওঁলোকে নষ্টালজিক হৈ পৰিব বা উভতি যাব পাৰিব সেই সময়ৰ পৰিৱেশলৈ, যিসকলে হয়তো সেই পৰিৱেশ দেখা নাই। গতিকে সেইসকলে গম পাব যে কেনেকুৱা ধৰণৰ পৰিৱেশ আছিল। আচলতে এই যিটো পৰিয়ালক লৈ, যিটো গুপ্ত হত্যাৰ যিটো পটভূমিক লৈ আচলতে অসমত বিভিন্ন ঘটনা সংঘটিত হৈছিল। তাৰে ভিতৰত এটা ঘটনাক বেছ কৰি লৈ পেলাই ছবিখনৰ স্ক্ৰিপ্টটো ৰচনা কৰা হৈছে। আৰু যিয়েই নহওক প্ৰতীকীভাৱে সেই পৰিয়ালটোৰ যোগেদি সেই সময়ৰ গোটেই অসমৰ পৰিস্থিতিটো ছবিখনৰ জৰিয়তে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু যিকেইগৰাকী বলিউডৰ অভিনেতা অভিনেত্ৰী আছে তেওঁলোকে খুব সুন্দৰভাৱে ফুটাই তুলিছে। বিশেষকৈ তেওঁলোকৰ মুখত মাছৰ টেঙা শব্দ বা অসমীয়া তেনেকুৱা ধৰণৰ শব্দ শুনি পেলাই আচলতে খুবেই ভাল লাগিছে। গতিকে যি KN শইকীয়া আয়োগৰ প্ৰতিবেদন, আৰু সেই KN শইকীয়া আয়োগৰ প্ৰতিবেদন যিদিনাখন বিধানসভাত দাখিল কৰা হৈছিল, আৰু তেতিয়া মই কটন কলেজৰ ছাত্ৰ আৰু আমিও চাব গৈছিলোঁ দৰ্শকৰ গেলাৰীত বহি পেলাই প্ৰতিবেদন কেনেকৈ ছাবমিট কৰা হয় বিধানসভাত বা কেনেদৰে উত্থাপন কৰা হয়। আৰু সেই মুহূৰ্তটোৰ আমিও সাক্ষী আছিলোঁ যিদিনাখন দাখিল কৰা হৈছিল। গতিকে সেই সময়ৰ এই ঘটনাবোৰে আমাৰ ছাত্ৰ জীৱনকো চুই গৈছিল বা আমি দেখিছিলোঁ, খুব ওচৰৰ পৰা দেখিছিলোঁ সেই সময়ৰ সমসাময়িক অসমৰ পৰিৱেশ। আৰু তেনেকুৱা এটা পৰিৱেশত যে এখন অসমীয়া হিন্দী চিনেমা অসমৰ পটভূমিত নিৰ্মাণ হ'ব, গতিকে এই কথাটো শুনিয়েই ভাল লাগিছিল। আৰু যেতিয়া চিলভাৰ স্ক্ৰীণত ছবিখন দেখিলোঁ খুব ভাল লাগিছে। গতিকে মই এজন দৰ্শকৰ দৃষ্টিৰে সেই কথাখিনি কৈছোঁ। মই কোনো ছবিৰ সমালোচক নহয় বা সমালোচনা কৰা তেনেকুৱা ধৃষ্টতাও নাই। কিন্তু যিটো পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে ব্যক্তিগতভাৱে মই খুব ভাল পাইছোঁ।